ফুল ৰুই থৈছে চাওক ইয়াত। সদায় মাছ মাংস খাই আছোঁ, আজি অকল পিটিকা ভাত খাম। আৰু অকল মই নহয় ল'ৰাহালেও খাব। কাৰণ এইকেইদিনা জানুৱাৰী বুলি পূৰা মাছ মাংস একদম ধুনীয়াকৈ পিটিকা কৰি লৈছোঁ। পিঁয়াজৰ গোন্ধ কি ধুনীয়া লাগিছে। আৰু কেতিয়াবা কেতিয়াবা ভাতটো এনেকৈও খাব লাগে। ভাতটো খাওঁ আৰু ভাতটো খাই এফালে ওলাই যাওঁ ল'ৰাহালক নতুন বছৰ বুলি উলিয়াই নিম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো যাতে আগলৈ চাই থাকে। জানুৱাৰী বুলি আজি 2 জানুৱাৰী হয়, 2022 2 জানুৱাৰী। আৰু চবেই গৈছে ফুৰিবলৈ, কিন্তু মোৰ যোৱা নহ'ল। যোৱা মানে ক'তো তেনেকৈ মাছ মাংস লৈ ক'তো দূৰত ফুৰিবলৈ যোৱা হোৱা নাই। আৰু এতিয়া মই ভাবিছোঁ চবেই ফুৰিবলৈ গৈয়ে থাকে দূৰ দূৰলৈ, কিন্তু মই এতিয়া ক'লৈ আহিছোঁ জানেনে? মই যিখন স্কুল এৰি থৈ গৈছোঁ 2005-তে, আৰু সেই স্কুলখনলৈ মোৰ ল'ৰাহালক উলিয়াই লৈ আহিছোঁ। কাৰণ স্কুলখন সিহঁতক দেখুৱাম আৰু ভাবিছোঁ ভিডিঅ' এটা বনাওঁ আৰু আপোনালোককো দেখুৱাম। মই 2005-তে এৰি থৈ যোৱা স্কুলখন কিমান পৰিৱৰ্তন হ'ল, তেতিয়া কেনেকুৱা আছিলে, এতিয়া কেনেকুৱা। আৰু ভাবিছোঁ ল'ৰাহালক নতুন বছৰ বুলি মোৰ পঢ়া স্কুলখনকে দেখুৱাম। আৰু স্বাগতম জনাই লৈছোঁ পুনৰবাৰ স্বপ্না লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ খবৰ হয়তো বহুত ভাল, কাৰণ মই সদায় বিচাৰোঁ আপোনালোকৰ খবৰ যাতে ভাল হওক। আৰু মোকো আশীৰ্বাদ কৰিব আপোনালোকে, ময়ো যে সদায় ভাল হৈ থাকোঁ ল'ৰাকেইটাৰ লগত। আৰু আজি ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো যাতে আগলৈ চাই থাকিব। মই আজি আপোনালোকক দেখুৱাম মই যিখন স্কুল 2005-তে এৰি গৈছোঁ, আৰু সেই স্কুলখন মই আপোনালোকক দেখুৱাম আজি। তেতিয়া কেনেকুৱা আছিলে, এতিয়া কেনেকুৱা। আৰু মই ল'ৰাহালকো ধুনীয়াকৈ লৈ আনিছোঁ, আৰু সিহঁতি ইয়াত কিমান ভাল পাইছে। লৰ মাৰি ল'ৰা গহু তাত আছেগৈ। আৰু নতুন বছৰ বুলি সিহঁতক মই অকণমান কিমানকণ পাৰোঁ নাজানো, অকণমান সুখ ইয়াতে বিলাই দিম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো আগলৈ চাই থাকিব আপোনালোকে। আৰু ব'লক মই আপোনালোকক আজি যিখন স্কুল মই এৰি থৈ গৈছিলোঁ, আৰু সেই স্কুলখন অলপ দেখুৱাম। এইবোৰ আগতে নাছিলে ইয়াত, আগতে, কাৰণ তেতিয়া 2005-ৰ কথাই, আৰু ইয়াত নাছিলে। এতিয়া বহুত পৰিৱৰ্তন হ'ল আৰু ভাল লাগিছে দেখি। বহুত দিনৰ মূৰত আহিছোঁ স্কুলখনলৈ, উলিয়াই আনিছোঁ ল'ৰাহালক। আৰু আটাইতকৈ কি হয় জানে, মানুহৰ পঢ়া জীৱন আটাইতকৈ ভাল লগা বুলি ক'লে হয়তো আনৰ কি নাজানো, কিন্তু মোৰ ভাল লাগিছিল এই হাইস্কুল, ME হাইস্কুল মই ইয়াতে পঢ়িছিলোঁ। আৰু হাইস্কুলৰ দিনকেইটা আটাইতকৈ বহুত ভাল লগা, আৰু খুব মনত পৰি থাকে এই দিনবোৰলৈ। আৰু মই সেইকাৰণে আজি ল'ৰাকেইটাক মোৰ স্কুলখন দেখুৱাম বুলি লৈ আনিছোঁ। আৰু ভিডিঅ'টো প্লিজ চাই থাকিব, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। কি ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে চাওক ইয়াত। আৰু আছে এইফালে, ইয়াতো আছে এনেকৈ। আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া কিন্তু এইবোৰ নাছিলে, আছিলে ফুল এনেকৈ ইমান ধুনীয়াকৈ নাছিলে। আৰু এইবোৰ চব টাবত ফুল জীয়াই জীয়াই থৈছে, কি ধুনীয়া ধুনীয়া ফুল। এইপিনে কৰি থৈছে কবি, স্কুলত ধুনীয়াকৈ শাক কৰি থৈছে। এয়া কবি ৰুই থৈছে। আৰু ইয়াতে এইখিনি সৰিয়হ পুলি সিঁচি থৈছে। আৰু এয়া গুটি সিঁচি থৈছে কিবা কিবি। ইয়াতো এনেকৈ বাৰান্দা
ফুল আছে। হৈছে সপ্তম শ্ৰেণী। এই শ্ৰেণী কোঠাবোৰ মই আপোনালোকক অকণমান দেখাম বুলিছোঁ। আৰু ইয়াতে লেখা আছে 3টা বস্তুৱে জীৱন মহৎ কৰি তোলে: সৎ চিন্তা, পৰিশ্ৰম আৰু অধ্যয়ন। এইটো এটা মহৎ লোকৰ বাণী, এনেকৈ ফ্ৰণ্টত লিখা আছে। আৰু এয়া হৈছে 8ম শ্ৰেণী। লিখা আছে পৰামৰ্শ দান বাকচ। আৰু এইটো হৈছে 10ম শ্ৰেণী, ওজন কক্ষ লিখা আছে। আগতে এইবোৰ নাছিলে, এতিয়া দেখিছোঁ মই। আৰু এইপিনে আছে অভিযোগ বাকচ। আৰু দেখিছে আপোনালোকে খণ্ডখন। আৰু এয়া পানী কাৰণে। এইপিনে লেট্ৰিন বাথৰুম আছে। বহুত সলনি হ'ল তেতিয়াতকৈ এতিয়া স্কুলখন বহুত সলনি। সেইটো আমাৰ পোৱালি তামাম ফূৰ্তি পাইছে সি এনেকৈ উলিয়াই অনাৰ কাৰণে। আৰু ঘৰতে থাকি থাকি ল'ৰা আমনি পাই, সেই ভাবিছোঁ স্কুলখন দেখুৱাম বুলি সিহঁতক মই লৈ আনিলোঁ নতুন বছৰটোত। আৰু ইয়াতো এনেকৈ ফুল আছে। এমি খাপটো, এইটো হাইস্কুল যিটো মোৰ খাপটো আছিলে, এইটো এমি খাপৰ। আৰু আটাইতকৈ ভাল লগা ক্লাছটো আছিলে মোৰ ভাগৰ, এইটো হ'ল ক্লাছ 7 আছিলে। এতিয়া কি কৰিছে মই নাজানো, কিন্তু এইটো ক্লাছ 7 আছিলে। এই ৰুমটো বিৰাট ভাল লাগিছিলে মোৰ। এই ক্লাছটো পঢ়ি বহুত ভাল লাগিছিলে, 7 ক্লাছটো। আৰু এইপিনে মোৰ 10 ক্লাছটো খুব বেয়া লাগিছিলে, কাৰণ স্কুলখন এৰি যাবলগীয়া হৈছিল। এইজনী আমাৰ বেটী ফিৰ পাই পিনে পূৰা ঘূৰিছে, ভাল পাইছে। আৰু এইটো ক্লাছ 7 আছিলে। এই শ্ৰেণীটো মোক খুব ভাল আছিলে, খুব প্ৰিয় আছিলে, মোক খুব মনত পৰি থাকে এইটোলৈ। আৰু একেবাৰে বেয়া লাগিছিল, কৈছোৱে মই 10 ক্লাছটো মোক খুব বেয়া লাগি আছিলে, কাৰণ মানে স্কুলখন যিহেতু এৰি থৈ যাব লাগিব বুলি। আৰু এইটো এমি খাপটো হয়। ইয়াত আমি আগতে 5, 6, 7 বুলি পঢ়িছিলোঁ। আৰু এইটো ৰান্ধনীশাল লিখা আছে। ইয়াতে এইটো ৰান্ধনীশাল লিখা আছে, কিন্তু আগতে এইটো এম ই স্কুলৰ অফিচটো আছিলে, অফিচ ৰুম আছিলে। এতিয়া হয়তো অফিচ ৰুমকেইটা আগলৈ লৈ গ'ল নেকি। তাত মই নতুন ঘৰ দেখিছোঁ বনাই থোৱা। আৰু এইটো ৰান্ধনীশাল লেখা আছে এতিয়া, হয়তো ইয়াতে লিখা আছে মহৎ লোকৰ বাণী, ধুনীয়া ধুনীয়াকৈ লিখা আছে। ছাত্ৰ ছাত্ৰী চাইকেল থোৱা ঘৰ হয় এইটো। আৰু এইপিনে আছে পানী। আৰু ইয়াত খেলিব এখন ধুনীয়া ফিল্ড আছে। কিন্তু বহুত পৰিৱৰ্তন হ'ল, বহুত পৰিৱৰ্তন। আমাৰ ইয়াতে যেতিয়া আমি পঢ়ি আছিলোঁ, ইমান ডোখৰতে বহুত ডাঙৰ কৃষ্ণচূড়াই এজোপা আছিলে, তাৰ তলতে আমি খেলিছিলোঁ। আগতেতো পকা কাবাডী, ফুটবলটো বাৰু খেলিছিলোঁ। আৰু এতিয়া কি হয়, আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া গাৰ্লছ আছিলে, এখন অকল গাৰ্লছো আছিলে। আৰু এতিয়া বইজ গাৰ্লছ দুয়োটাই থাকে। তেতিয়া আমি অকল ছোৱালী আছিলোঁ। আৰু এতিয়া কিন্তু বইজ গাৰ্লছ দুয়োটাই কৰি দিলে। আৰু এইটোৱে হয়, আজিকালি অফিচ ৰুম এইটো কৰিলে নেকি, এইটো হয় চাগে। এতিয়া বিদায় ল'লোঁ। আৰু এডোখৰ আছিলে ফ্ৰণ্টৰ গেটখন। ইয়াতে ওপৰত লিখা আছে জ্যোতিৰূপা উচ্চ মাধ্যমিক বিদ্যালয়, জ্যোতিৰূপা হাই স্কুল বুলি লিখা আছে। আৰু আজিলৈ বিদায় ল'লোঁ ইয়াৰ পৰা।